Kardom pini Karbi Anglong Rapan lapang so nili longkiteron YouTube channel hinpen Karbi Anglong Rapan ketan kabachini pon tapuson hello pun prothome Karbi Anglong rajok মোৰ লংকিতৰণ ইউটিউব চেনেল মাধ্যমৰ পৰা কাৰ্বি আংলঙৰ পাহাৰীয়া অঞ্চলৰ ট্ৰাইবসকলক যাতে আহিবলৈ দিন আৰু এতিয়া বৰ্তমানলৈকে এতিয়া আমি বুজিবলৈ শক্তি কৰাবৰ কাৰণে আমি এই মাধ্যমত এই ইউটিউব চেনেলৰ পৰা কাৰ্বি আংলঙৰ ৰাজ্যসকলক লৈ আনিছোঁ। হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছিল যে প্ৰেছমিটৰ মুখত মাত ওলাইছিলে যে কাৰ্বি আংলং সকলৰ এতিয়া লিডাৰ সেই লিডাৰ কথাটো তেখেতে উল্লেখ কৰিছিলে যে হৰেণ সিং বে ট্ৰাইবেল নহয় নেকি, CM তুলিৰাম ৰংহাং ট্ৰাইবেল নহয় নেকি, অমৰ সিং টিছৌ ট্ৰাইবেল নহয় নেকি, বিৰা সিং ইংলেং ট্ৰাইবেল নহয় নেকি। তেখেতে কৈছে ঠিকেই কৈছে, কিন্তু কাৰ্বি আংলঙত যে এতিয়া লিডাৰ আছে এইটো উল্লেখ কৰিব পৰা নাই কেলে। অজিত কুমাৰ দে, পৱন কুমাৰ ৰায় তেখেতে ট্ৰাইবেল নেকি। তে কাৰ্বি আংলং সিহঁতে যে নিৰ্বাচন উঠি ইলেকশ্যন খেলি তাত জিকিখিনি এতিয়া কাৰ্বি আংলঙত যে বহি আছে তেখেতৰ নামটো উল্লেখ কৰিলোঁ না। কাৰ্বি আংলঙৰ CM হন্তক MP হন্তক MLA হন্তক MEC হন্তক হাতৰ ৰছী বান্ধি এইটো ঠগাব নালাগে। তাৰ পাছতে আহিবলৈ দিনো যাতে এইবিলাক মিছা খাটত যাতে কাৰ্বি আংলঙৰ ট্ৰাইবেলসকলক মিছাকৈ বুজোৱা সেই উত্তৰটো আমি কাৰ্বি আংলং ট্ৰাইবসকলে শুনিব বিচৰা নাই। বুজিব লাগিছিল যে কাৰ্বি আংলঙত আৰ্টিকল 244A অট'নমাছ ষ্টেট তেখেতে আমাৰ কাৰ্বিসকলৰ দাবী সেই আইনৰ মতে ক্ল'জৰ পইণ্টৰ মতে আপুনি সেই বুকখন পঢ়ি ল'ব লাগিছিল। তেখেতে কৈ দিব যে আপুনি ওচৰত যাব লাগিব জন এণ্টিকাথাৰ ছাৰৰ ওচৰত গৈ তাৰ যিমানখিনি বুকখন আছে তেখেতৰ লগৰ পৰা শিকি ল'ব বুলি মই এই মাধ্যমৰ পৰা জনাইছোঁ। আৰু আহিবলৈ দিনবোৰো কাৰ্বি আংলঙৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেঞ্চ কেইটা যে কৈ আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল পাহাৰীয়া অঞ্চলত নন ট্ৰাইবেল মানুহক ইয়াত নিৰ্বাচন খেলিব নাপাব আৰু কণ্ট্ৰেক্ট কৰিব নাপাব। সেই বিষয়টো আমি ৰাইজক বুজাই আছে যে আমাৰ কাৰ্বি আংলং ট্ৰাইবসকলে এতিয়া মৰু নিচিনা হৈ আছে। এতিয়া বৰ্তমান এতিয়া আপুনি চাওক, আপুনি খালি পৰিৱৰ্তন লৈ আনিলেতো নহ'ব। আপুনি ইয়াত CMক ঠগাই দিলেতো ঠগাই কাম কৰিলেতো নহ'ব। ইয়াত জানিব লাগিব যে ইয়াত ট্ৰাইবসকলেহে ইয়াতে নিৰ্বাচন উঠিব পাৰিব। আহিবলৈ দিন যিমান চাল সময় ৰবি ইয়াত ট্ৰাইবসকলেহে নিৰ্বাচন ইলেকশ্যন কণ্ট্ৰেক্ট চাকৰি পাব লাগিব। এইটো আমাৰ ৰাইট। ইয়াত নন ট্ৰাইবেলসকলক আমি দিবলৈ দৰকাৰ নাই। নন ট্ৰাইবেলসকলৰ ইয়াতে নিৰ্বাচন উঠিবলৈ আমি দিবলৈ দৰকাৰ নাই। এইটো আপুনি সম্পূৰ্ণভাৱে বুজি ল'বলৈ দৰকাৰ আৰু বুজিবই লাগিব আৰু আহিবলৈ দিনবোৰো আপুনি বুজিব বুলি আশা ৰাখিছোঁ। আহিবলৈ দিন আমাৰ APHRC সকলৰ পৰা কৈ আছোঁ যে ইয়াত ট্ৰাইবসকলেহে ৰাইট পাবলৈ সেই বিষয়টো আমি এক চৰ্চাত কৰি আছোঁ আৰু আহিবলৈ দিনো এইটো কৰি থাকিম আৰু পাবই লাগিব। 100% হ'ব লাগিব।
আহিবলৈ দিন নক'ব বোপাই। মামা নক'ব আহিবলৈ দিন। যিমানখিনি কাৰ্বি আংলঙত আহিলোঁ এইবিলাক মিছা খাটত আপুনি নক'ব। কাৰ্বি আংলং ৰাইজে এতিয়া গাধা হৈ বহি থকা নাই। এতিয়া আমাৰ জয়কাথাৰ ছাৰ আমাৰ জানাটো শক্তি সেই বিষয়ে আমাক শিকোৱাইছে আৰু তেখেতে আমাৰ কাৰ্বি আংলঙৰ কাৰণে ছেফটিৰ কাৰণে তেখেতে কৰিব বুলি আশা আপুনি নথকাব। আপুনিও মনৰ অন্তৰত আছে যে মই নিজৰ ঠাইখিনিত কিমান বুজাম, তো আমিও ঠাইখিনি বুজাব লাগিব নেকি? নোখোৱা সময়তো আমি বুজাব লাগিব। কাৰ্বি আংলং ৰাইজে এতিয়া অকৰা হৈ বহি থকা নাই। আহিবলৈ দিনো মাত মাতি থাকিব, আহিবলৈ দিনো কৰি থাকিব। এইটো আমাৰ কাৰ্বি আংলঙৰ এটা বাধা নন ট্ৰাইবেলসকলক, যাতে ইয়াৰ কাৰ্বি আংলঙত হাত দিব নাপায়। আপুনিও উল্লেখ কৰিব লাগিছিল প্ৰেছমিট সকলৰ ওচৰত কোৱাটো খালি CM MP উমৰ সিং টিছৌ বিদা সিং ইংলেং নাম উল্লেখ কৰিলে নহ'ব। এইটো ৰাইজক হোৱা কথা হয়নে নহয়? এইটো আমি চাই আছোঁ না। সেইটো সত্য, এইটো মিছা কথা। এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আণ্ডাৰ অজিত কুমাৰ দে আছেনে নাই? পৱন কুমাৰ ৰায় আছেনে নাই? সেইটো নামটো দুজনৰ নামটো আপুনি মনৰ অন্তৰত ৰাখি বাহিৰৰ নোলালে সেইবোৰ কথা। এইটোৱেই কথা, এইটোৱেই কথাটো। এতিয়া সম্পূৰ্ণ কথাটো আমি গম পাই আছোঁ না। আমাৰ APSC সকলৰ পৰা আহিবলৈ দিনো নন ট্ৰাইবেলসকলক আমি ভোট নিদিওঁ আৰু নন ট্ৰাইবেলসকলক ইয়াত আমাৰ লগত শক্তিশালী দেখাব নোৱাৰিব। অজিত কুমাৰ দে খেদাব, পৱন কুমাৰ ৰায় খেদাব। আহিবলৈ দিন চাই থাকক। চাৰিজনৰ নাম উল্লেখ কৰিখিনি দুজনৰ নাম লুকাই থোৱা। আৰে মামা এইবিলাক নক'ব, মিছা খাটত নাযাব। কাৰ্বি আংলঙৰ ৰাইজে চাই আছে আৰু দেখি পাই আছে যে ইয়াতে উমৰ সিং টিছৌ, হৰেণ সিং বি, CM তুলিৰাম ৰংহাং লগতে বিদা সিং ইংলেং চাৰিজন বহি থকা নাই। 24টা সমষ্টি 2-3টা সমষ্টিটো নন ট্ৰাইবেলসকলেহে এতিয়া খাই আছে। সেইবোৰ কথাটো আপুনি ক'ত আছিল? উল্লেখ কৰা নাই কেলে ৰাইজৰ ওচৰত? এইটোৱেই মিছা খাটত। আহিবলৈ দিন নক'ব বোপাই। মামা নক'ব দেই, নক'ব এইবিলাক। এইটো মিছা খাটত কথা। আমাৰ APSC সকলৰ পৰা এইটোহে ক'ব বিচাৰোঁ, নন ট্ৰাইবেলসকলক বিজনেছ কৰিব পাৰিব, কিন্তু ইয়াৰ মাটি ভেটি চাকৰি কণ্ট্ৰেক্ট ইয়াত সাহস নাপাব কাৰ্বি আংলঙত।